কামাখ্যা প্ৰসাদ তাছা অসমবাসীৰ ওচৰত অতি সোনকালে ক্ষমা বিচাৰিব লাগে। কাৰণ আজি আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যি দীৰ্ঘদিনৰ যি জ্বলন্ত সমস্যা, জনজাতিকৰণক লৈ যি বিৰূপ মন্তব্য কৰিছে, এটা দুৰ্ভাগ্যজনক কথা। আজি তেওঁ কৰম পূজাক লৈ পেলাই যি মন্তব্য কৰিছে, খ্ৰীষ্টান ভাইসকলে হেনো কৰম পূজা পাতে কিন্তু পূজা নকৰে। তেওঁ একচুৱেলি য'ত য'ত কৰম পূজা হয় তাতে তেওঁ কোনোদিনও কিজানি গৈ পোৱা নাই। আৰু কৰম পূজা নাপাতাকে কৰম পূজা পাতে, এই কথাটো মানে কামাখ্যা প্ৰসাদ তাছাৰ মাথাত কোনো কাণ্ড জ্ঞান নাই যেন মোক লাগে। কাৰণ চাওক, তেওঁ এটা খ্ৰীষ্টান ধৰ্মক তেওঁ মানে তুচ্ছ তাচ্ছল্য কৰা এটা মন্তব্য, এটা ইনচাল্ট কৰাৰ নিচিনা এটা মন্তব্য তেওঁ দিছে যে পূজা নকৰাক লৈ পেলাই তেওঁ কৈছে যে ইঞ্জিন নোহোৱাকৈ খালী ডাবা কেনেকৈ চলিব, তেনেকুৱা ধৰণৰ এটা ধৰ্মক আঘাত দিয়াৰ নিচিনা তেওঁ মন্তব্য কৰিছে। কথাটো হৈছে, তেওঁ আজি ইমান দিনে আজি সাংসদ হৈ পেলাই আজি আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যি জনজাতিকৰণ বা মাটিৰ পাট্টা বা চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিম্নতম, এই বিষয়বিলাকক লৈ পেলাই তেওঁ কোনোদিনো পাৰ্লামেণ্টত তেওঁ উত্থাপন কৰি পোৱা নাই। আমাৰ আদিবাসীসকলৰ সমস্যা কোনোদিনো তেওঁক পাৰ্লামেণ্টত মানে কোৱা আমি দেখা পোৱা নাই। তেওঁ জাতিটোৰ কাৰণে কিন্তু একো কৰিব নোৱাৰে। আজি চাওক, তেওঁ কাজিৰঙাৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰি আছে, আৰু কাজিৰঙা লোকসভা সমষ্টিটো হৈছে আদিবাসী অধ্যুষিত অঞ্চল, আৰু তেওঁ আদিবাসীসকলৰ ভোটটো লৈ পেলাই আজি আদিবাসীৰ জাতিটোৰ তেওঁ কি কৰিছে। আজিৰ তাৰিখত অসমৰ আদিবাসী আৰু চাহ জনগোষ্ঠী সামাজিকভাৱে ৰাজনৈতিকভাৱে এটা একত্ৰিত হোৱাৰ যি সংকল্প লৈছে, তাতে এই জাতিটোক ধৰ্মৰ নামত, জাতিৰ নামত ভাগ কৰাৰ যি ষড়যন্ত্ৰমূলক কথা কৈছে, এইটো দুৰ্ভাগ্যজনক কথা। আমি জয় ভাৰত পাৰ্টিৰ সৈতে সকীয়াই দিব বিচাৰিছোঁ যে এই মন্তব্যৰ পৰা তেওঁ যাতে বিৰোধে থাকে। আজি তেওঁক মই জয় ভাৰত পাৰ্টিৰ কেন্দ্ৰ সমিতিৰ সভাপতি হিচাপে মই তেওঁক মুকলিভাৱে আহ্বান জনাব খোজোঁ যে যি জনজাতিকৰণক লৈ যি কথা, তেওঁ ডিবেটত তেওঁ মোৰ লগত বহক, তেওঁ টক শ্ব'ত মোৰ লগত আহক, তেওঁক মই বুজাই দিম যে ST যে একচুৱেলি ধৰ্মক লৈ পেলাই যে ST দিয়া নহয়। আজি তেওঁ কৈছে যে অসমৰ খ্ৰীষ্টান ভাইসকলে তেওঁলোকে আজি কেনেকুৱা ST পাব। তো কথা হ'ল, খ্ৰীষ্টান হ'লেই ST নাপাব নেকি? আজি নাগালেণ্ডতে হওক, অৰুণাচলতে হওক, মণিপুৰত হওক, মিজোৰামত হওক, মেঘালয়ত হওক, আজি তাতো আজি খ্ৰীষ্টান ভাইসকলে তাতে ST পাই আছে। আজি অসমত আজি কাৰ্বিসকলে, মিচিংসকলে, গাৰো ৰাভাসকলে আৰু বড়ো ভাইসকলেও আজি খ্ৰীষ্টান হৈ পেলাইও তেওঁলোকে ইয়াতে ST এনজয় কৰি আছে। তো আদিবাসী খ্ৰীষ্টান ভাইসকলে কোনটো যুক্তিত অসমত আজি তেওঁলোকে ST নাপাব, এই কথাটো একো বুজি নাপালোঁ। আজি বিভিন্ন জাতীয় সংগঠনে আজি বিজেপি চৰকাৰক আজি প্ৰত্যাহ্বান জনাই আছে, আজি বিৰোধ কৰি আছে যে 26ৰ আগত যদি বিজেপি চৰকাৰে যদি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে, তেতিয়াহ'লে এইবাৰ ইলেকশ্যনত বিজেপিক মানে প্ৰত্যেকটা এলেকাত বিৰোধ কৰিব বুলি কোৱাত তেওঁ আজি এই জাতি ধৰ্মক লৈ পেলাই তেওঁ মন্তব্য কৰা আৰম্ভ কৰি দিছে। প্ৰত্যেকবাৰে যেতিয়া ST দিয়াৰ সময় আহে বা এনেকুৱা ইলেকশ্যনৰ সময় আহে, কিবা নহ'লে কিবা তেওঁলোকে অজুহাত দেখুৱাই, কিবা নহ'লে কিবা বক্তব্য তেওঁলোকে আৰম্ভ কৰি দিয়ে। গতিকে আজি জয় ভাৰত পাৰ্টি হৈ আমি মুকলিভাৱে আমি তেওঁক ক'ব খুজিছোঁ, তো এইবিলাক মন্তব্যৰ পৰা তেওঁ দূৰত থাকক।